এ মৰা ইফালে আহ এ ডিজি ইফালে আহ ৰচোন ৰ মা কুসুম ইফালে হৈছে নহয় ইফালে হৈছে মই পেট পাৰা নাই জানা না নহয় তই যে আজিকালি যে কি পেট কিনি দিছিস না ইফালে হৈছে এই ডিজি কিনি দিছি তাৰ ৰাতি বিনা পেটটোকে দিছি নেকি ভালে কিনি দিছে ৰে তাৰ পেটটো বহুত ডাঙৰ না হয় নেকি তাৰ সাইজৰ কাপোৰটো এটা নহয় ইমান ওপৰত লাগিছে দিছা জোৰ জবৰদস্তি পিন্ধিলে এনেকুৱা হ'বই হয় না হয় নহয় হিহে দিছি হয় নেকি ৰচোন ৰ আজিকালি তোক যে দেখা নাপাও তই ক'ত থাক মানটো তাই আজিকালি মই ইয়াতে নাথাকো ক'ত থাক আজিকালি মই টাৱাৰত থাকো টাৱাৰ কিহৰ টাৱাৰে টাৱাৰ মানে ভাৰত মানে টাৱাৰ ভাৰত মানে টাৱাৰ কেনেকে ভাৰত মানে টাৱাৰ মানে ভাৰত তাতে থাকো মই ভাৰত মানে টাৱাৰ কেনেকে হেতে ভাৰতৰ স্পেলিংটো কোচোন তই বি মানে বিএসএনএল এইচ হৰ্স এ এয়ারসেল আর রিলায়েন্স এ এয়ারটেল টি টাটা ইন্ডিগো দেখিছে নে ৰাইজে থাকো কি কথা কবলৈ আহিছে কিবা এটা বেয়া গোন্ধ আহিছে তাকেতো মই এটা গোন্ধ পাইছো ৰ কি হয় গোন্ধনো কবা নিগুনি ইন্দুৰ সিন্দুৰ মুৰছে নেকি হয় নেকি হে নিগনি ইন্দুৰ মৰা গোন্ধ নহয় তোৰ মুখৰ পৰা আহিছে মোৰ মুখৰ পৰা পাইছা সেইটো বেলেগ গোন্ধ নহয় তোৰ গম পাবি বেলেগ গোন্ধ কি বেলেগ গোন্ধ এইটো আমি চেংৰা ল'ৰাবিলাকেহে গম পাওঁ এনেকুৱা কি গোন্ধ আছে যেটো চেংৰা ল'ৰাবিলাকে গম পায় আমি গম নাপাওঁ এইটো কি গোন্ধ জানা কি গোন্ধ ইয়াকে কই ডিঙিত গাঠি দুটা কণা 50 টকাতে মস্ত খানা ৰচোন ৰ এই তহতে যে পাৰ্টি কৰাৰ টাইমত এই এটু আৰু এটু গ্লাস দুটা মানুহ এটা গ্লাস দুটাই যে টক্কৰ মাৰি চিয়াৰ্স বুলি ক চিয়াৰ্স বুলি গ্লাসে যে খুন্দাটো মাৰে হেতু কিহৰ কাৰণে কয় হেতু তন্দে ক'ত জানবি আমি হে জানো হয় না এটা তন্দে নাজানা এইটো কি বস্তু এনেকুৱা সব বস্তু এনে ছোৱালী মানুহে নাজানে অকল ল'ৰা মানুহে জানে হেতু ভিতৰৰ কাহিনী ক্লাসে যে ঠাক্কাটো মাৰে খেটেক যে কৰে কি কৰে জানা কিহৰ কাৰণে কাহিনী আছে কি কাহিনী তাৰ নামে জিতেটো পাৰ্টিটো কৰিম নহয় পাৰ্টি কৰা সময়ত আমাৰ চকু থাকে নাক থাকে কাণ থাকে মুখ থাকে তাৰনে চকুটো দেখা পায় পায় এটো মাংস না মাছ পায় এটো গেলা না লাল চিন পাই চকু দিয়ে শুনছা না নাকেদি সেন্টটো পায় পায় এটো বুঢ়া হৈছে বুলি মুখেদি সোৱাদটো পায় পায় কামটো হোৱা টাইমত কাণেটো একো গম নাপায় ক'ত কি চলি আছে খেটেক কৰি দিলে কাণে কামটো গম পাই যায় যে কামটো আৰম্ভ হৈছে বুলি সেইকাৰণে কাণৰ কাৰণে এইটো মাৰে জানা ই ক'ত বুজি পাবই খুৰী দেখিছেনে ককচোন এনেকে গেলা মদ খাই কি হ'ব ককচোন কি হ'ব ককচোন গতিটো সবে চলি আছে এই কাৰণে তই পঢ়িব নাজান এইটো খপৰিটো যে খালি হৈ গৈছে সেই কাৰণে তই পঢ়িবও নাজান পঢ়াৰ কথা নকবি মই মাষ্টৰৰ পাতা নাপায় কি মাষ্টৰে পাতা নাপায় ই যিমান পঢ়িব জানে ই বোলে মাষ্টৰেও পাতা নাপায় এই মাষ্টৰ পাছ কৰি মই ফেল কৰিছো সেই কাৰণে বাৰে জানা মই খাতৰা হয় নেকি মাষ্টৰে পাতা নাপায় চাই থাকিম তো পৰীক্ষা লও নেকি পৰীক্ষা দিলো মই হিদিনা নাই দিব লাগিব না হিদিনা মই দিছিলো তাৰ পিছত 100 নম্বৰ থাকে নহয় তাৰে 1 2 কাটা গেছি ডাবল 0 বাছি গেছি মাষ্টৰে মই ভাল পাইছি হয় নেকি মাষ্টৰে কৈছি বেষ্ট অফ লাক বুলি কৈছি মই কৈছো ট্ৰাই এগেইন বুলি কৈছো এনেকুৱা কোন মাষ্টৰ আছে এখৰ ভিতৰত একটো কাটি গলে দুটা শূন্য থাকাৰ পিছত বেষ্ট অফ লাক বুলি ক'ব নহয় এটা নম্বৰে কাটা গেছি দুটা বাছি গেছি হয় না ইমান ফটুৱা মানে ইমান ফটুৱা বহুত ফটুৱা তই ফটুৱা নহয় মাষ্টৰে পাতা নাপায় কৈছোন ৰ তোৰ পৰীক্ষা লম আজি পৰীক্ষা এক সেকেন্ড ই কিবা এটা পৰীক্ষা দিছিলে তাৰ পিছত ই কৈছে যে এনেকুৱা পৰীক্ষা দি আহিছো মই হেদিনাখন মোক কৈছে এনেকুৱা পৰীক্ষা দি আহিছো সালা মাষ্টৰেও পাছ কৰিব নোৱাৰে এনেকুৱা কি পৰীক্ষা দি আহিছ যেটো মাষ্টৰেও পাছ কৰিব নোৱাৰে পাহৰি গিলো মই পাহৰি গলি কিয় পাহৰলি পৰীক্ষা মই দিব নোৱাৰো ৰাতি নোৱাৰো মই দিনতহে ভাল লাগে পৰীক্ষা দি এটো কেনেকুৱা কথা নহয় মেট্ৰিক পৰীক্ষা হৈ গেল হাই সেকেন্ডাৰী হৈ গেল মই এটা দিব নোৱাৰো ৰাতি হৈছে নাই দিব লাগিব কি পৰীক্ষা ৰাইজক খুদু তই দিব লাগিব নে নালাগে কি পৰীক্ষা লবিবা লম আৰু তো পৰীক্ষাহে লম মই পৰীক্ষা লম আৰু যি কোনো পৰীক্ষা লব পাৰো মই নাই মই ৰাতি ভাল নালাগে মই দিনতহে ভাল লাগে নহব পৰীক্ষা লম
হে পৰীক্ষা ল'ম নে নল'ম বুলি নালগে কো ভালকে নাই ভালকে ক'ব লাগিব পৰীক্ষা ল'ম নে নল'ম ভাল লাগছে নালগে কবি তোৰ ঘৰৰ মানুহ নেকি ঘৰৰে আমাৰ সেইকাৰণে নালাগে বুলি কৈছে তোৰ চৰিত্ৰৰ কথা জানে যে মোৰে লগৰ এইকেইটা আমি শিখৰ খাং হয় না খুৰীহঁতক সুধিছো পৰীক্ষা ল'ম নে নল'ম হে একেটা সৰু বাচ্চা খুৰীহঁতক সুধিছো নহয় মই সৰু নহয় তোৰ ভৱিষ্যত আছে না হয় না নাই মই পৰীক্ষা ল'মেই আজি লবি নেকি নাই দিব লাগিব ভাল লগা নাই গাটো ৰাইজে কৈছে খুৰীহঁতে কৈছে আৰু খুৰীহঁতৰ কথা পেলাব নোৱাৰ তই পৰীক্ষা দিব লাগিব কিবা কৰিব লাগিব কচোন তই 1ৰ পৰা 100 নালাগে না তই 30ৰ পৰা 40 লৈকে মাত কৰবে ক'ত লাগি 30ৰ পৰা 40 মাত্ৰ 30 ৰূপে 40 দিনত মাতিম নেকি নালাগে তই এতিয়াই মাতিব লাগিব ৰাতি ভাল নালাগে কিবা আন্ধাৰ লাগে মোৰ নাই নহ'ব তোৰ পৰীক্ষা মই আজি ল'ম বুলি কৈছো মুঠতে ল'মেই তই এতিয়াই পৰীক্ষা দিব লাগিব কৰবে ক'ত লাগি 30ৰ পৰা 40 30-40 হলে শুন ভালকে মাত কেনকে মাতব লাগিব 30ৰ পৰা 40 লৈকে মাজত যিমানটা আখৰ থাকে সেইটো মাত কিনুৱা সংখ্যা 30 ৰূপে 40 হয় না পাছাবি এই হেফালে কিয় চাইছ নহয় ঘৰৰে না হয় না লাহে লাহে তই চাবি নেকি মই তোকহে মাতিব দিছো 30 ৰূপে 40 তাকে নকা কিয়া এই 30 31 32 33 34 35 শিখৰ কম ভালকে কো 35 36 37 38 29 30 হা কি মাতলি তই ভালকে মাত আৰু মাত খুলা খুলে কি কবি আৰু মাত ইন্দে উল্টা পাল্টা কৈ 30 পৰা 40 লৈকে মাত 30 31 32 33 36 37 38 29 30 আৰু মাত কিনো সিয়ে 30 31 32 33 36 35 36 37 38 29 30 কি 29 30 হে 39 40 কত গল যোগী খবৰ মাল খাবা গুছি গেল নেকি মোর এনেকা খন্ডে কেটা হইছে খালি মদৰে ধান্দা মদ খাই খাই তোৰ এই খপৰিটো খালি হৈ গৈছে খালি হনাতে ঠিকই আছে কেনে জিন্দা আছো না কি আৰু শুন এই জিলাপিৰ কি খবৰ জিলাপি পাটি টাকা আজিকালি মই পাটি দিছো বাদ দিছা একদিন খৰটা থেকে হতে ৰাতিপুৱা ওলাই যায় কিয় বাদ দিছা ৰচুনৰ কিয় ৰাতিপুৱা ওলাই যায় মই বুজি পোৱা নাই মানে মামাই ইমান মহিলা আঁচনি দিছে আমাৰ মহিলা আঁচনি দিছে হয় নহয় ৰাতিপুৱা চাইন মাৰবা গুচি যায় নিজে মই ভাত বনাই খাব লাগে কাহি ধুব লাগে সেইখিনি মোৰ মামাকেইটা অনুৰোধ আছে কি অনুৰোধ সব মাইকী আঁচনি দিছে হয় না আমাক যদি মোটা আঁচনি তাতে মোটা আঁচনি কিহৰ কাৰণে মোটা আঁচনি লাগে মোক বেলেগ আঁচনি নালাগে কিহৰ আঁচনি লাগে আমাৰ মোটাই খন্তাৰ পৰা এটা আঁচনি লাগে কিহৰ আঁচনি হয় না চেংৰা গিলা আমি যিগিলা মাল খাও নহয় তাৰনে মালটো খালি পটকি লিভাৰটো গুচি যায় সেইকাৰণে আমাক এটা মোটাহি খন্তাৰ পৰা অনুৰোধ আছে সেইটোৱেতো সুধি আছো কি অনুৰোধ আমাক এটা লিভাৰৰ আঁচনি লাগে দৰকাৰ হলে এখন কাণ নালাগে এটা চকু নালাগে এখন ভৰি নালাগে যদি লিভাৰ 4টা 5টাতে আমি বাচি যাম শুনছা না মামা যাতে দেহিটো এক সেকেন্ড তই নাকানবি মই মামাৰ লগত আলোচনা কৰি তোক এই লিভাৰৰ আঁচনিটো দিয়াই দিম হ'ল না 4টা হলে হ'ব 4টা লিভাৰ কোনে দিব ইয়াক নহয় ইমান মাইকী আঁচনি হৈছে মোটা আঁচনি কিয় নিদিবিছা তই মাইকীক ধৰি বাৰে বাৰে কথা নকবিচোন তোৰ আগৰ পৰা মাইকীৰ লগত স্বভাৱ বেয়া ক'ত স্বভাৱ বেয়া একদম উল্টা পুল্টা জোতা খুলি মুজা দি মাৰি কাক জোতা খুলি মুজা দি মাৰ পাইছাই তাৰ পিছত লগ পাম যা ইয়াৰ স্বভাৱ বহুত বেয়া এবাৰ কি হৈছিলে জানেনে এই জিলাপি ঘৰত মানে তালা মাৰি থৈ ই বেলেগ ছোৱালী চাব গৈছিল গম পাইছেনে তাৰ পিছত তোৰ কি হ'ল অৱস্থাটো কৈ দেচোন ৰাইজক নহয় মোৰ সেইটো একো ভুলে নাই তানে মই যেতিয়া ছোৱালী চাব গৈছিলো জিলাপিটো সৈতে বাহিৰত যায় মনে মনে কৈটা চাব গৈছিলো তাৰ পিছত আৰে ছোৱালী চাব যায় নহয় ছোৱালী বুলি মাককে লাইন মাৰি আছিলো তাৰনে তাৰ পিছত কিয় জানা
তাৰ মানে মাক জীয়েক দুটাকো ভাল দেখা পায় মাকজনী হিন্দুৰ ফুটাটো সৰুকে লৈছে ফুটাটো দেখা নাপালো মই তানে একদম ছোৱালী বুলি মাককে লাইন মাৰি আছিলো লাষ্টত গম পালে সেইজনী ছোৱালী নহয় মাককে লাইন মাৰি আছো তোৰ স্বভাৱ বেয়া যে একাৰণে তই ছোৱালী গেৰি মাকক লাইন মাৰছ সেইটো মোৰ ভুল নহয় বৌজনীহে হিন্দুৰ ফুটাটো সৰুকে লৈছে হিন্দুৰ ফুটাটো সৰুকে লল বুলি এতিয়া চাও খোৱা খুৰী হিন্দুৰ ফুটাটো যেনিবা সৰুকে ললেই হয় নহয় ইটো দেখা পাইছে পিছত হলেও দেখা পাইছে ইমানেই চকুটিপ মাৰিছে গাঁৱত বোলে বান্ধি থৈ ইয়াক মাৰিছে বান্ধা নাই গুবে ডমৰা গৰু মাৰা দি মাৰছে তোক বোলে তামোলৰ ফুটাত ধৰি বান্ধি পেলাই মাৰিছে নহয় খিটি মাৰছে এনে মৰম কৰিছে মাৰাটো মৰম কৰা হয়নে বাৰু কওকচোন দে হ'ব দে নেওলাইছি বোলে মাতি দি ঠিক আছে হ'ব ধন্যবাদ গাইজ আহিছো দেই আকৌ আহিম নাযাব ৰ'ব অকণমান যাবা দিয়া নাই আমি এইখিনিতে অলপ সম্বৰ্ধনা জনাম মানে গামছা এখন দিম দেই বেয়া নাপাব বোলে বোলে বেয়া পাব নেকি মিহিকে দি গামছা এখন দিম না